গতিকে আমি ৱেলকাম জনাইছোঁ আমাৰ ভাল সেইটো কাৰণ আমাৰ আগৰ যিটো প্ৰাক্তন CM যিটো আছিল তাতকৈ অধিক ভোটত এবাৰ মানে জয়ী হৈছে মই তাক ৱেলকাম জনাইছোঁ আৰু সমষ্টি ৰাইজকো মই ৱেলকাম জনাইছোঁ চাওক এইটো কি একচুৱেলি আমাৰ বেছি আমাৰ সংখ্যালঘু এতিয়া গম পাইছে বুজি পাইছে গতিকে যে আমাৰ বিৰোধী দলত থাকি কোনো উন্নয়ন নহয় গতিকে উন্নয়নৰ ক্ষেত্ৰত এইবাৰ আমাৰ বিজেপি মানুহে ভোট দিছে বিজেপিক ভোট দি আমাক মানে উন্নয়নৰ খাতিৰত ভোট দিছে তাৰ কাৰণে আমি ৱেলকাম জনাইছোঁ আমি মানে মংগলদৈ সমষ্টি নহয় গোটেই অসমতে আমাৰ যিটো পৌৰসভাত যিখিনি বেছি আমাৰ বিজেপিৰ দখলত আনিছোঁ সেইকাৰণে আমি সক্ষম হৈছোঁ গতিকে আমি ৰাইজৰ ওচৰত যাতে আমি যেনেধৰণে আমাক যি আশাৰে আমাৰ ৱাৰ্ডৰবিলাক প্ৰতিনিধিক জিকাইছে সেই ৱাৰ্ডৰ প্ৰতিনিধিসকলে যাতে ৰাইজৰ কাষত থিয় দিয়ে আপদ বিপদত যাতে থিয় দিয়ে তাৰ কি দুখ বেদনা কেনেকুৱা আছে